এখন গাঁৱত চাৰিজন ডেকা বন্ধুৱে মিলাপ্ৰীতিৰে বাস কৰিছিল। ডেকা বন্ধুকেইজন দেখাত বৰ সুন্দৰ, ওখ পাখ সুশ্ৰী চেহেৰা। ডেকাকেইজনৰ ভিতৰত তিনিজন সকলো শাস্ত্ৰবিদ্যাতে পাৰ্গত, আনহাতে এজন ডেকা কিন্তু শাস্ত্ৰবিদ্যাত পাৰ্গত নহয়। হ'লেও তেওঁ বেছ বুদ্ধিমান। উপস্থিত বুদ্ধিৰে তেওঁ যিকোনো বিপদতে নিজকে নিৰাপদে ৰাখিব পাৰে। এদিন চাৰিওজন ডেকা বন্ধুৱে লগ হৈ বিদেশ ফুৰিবলৈ যাবলৈ ওলাল। পিছদিনা পুৱাতেই কিছু খোৱা বস্তু লগত লৈ তেওঁলোক ঘৰৰ পৰা ওলাই গ'ল। অলপ দূৰ বাট গৈ শাস্ত্ৰবিদ্যাত পাৰ্গত তিনিজনৰ ডাঙৰজনে বুদ্ধিমানজনক ক'লে, তুমিতো শাস্ত্ৰবিদ্যাত তেনেই কেঁচা, তোমাৰ বিশেষ জ্ঞানো নাই। বিদেশত জ্ঞান আৰু বিদ্যাৰে আমি যি অৰ্জন কৰিম তাৰ ভাগ তোমাক কেতিয়াও দিব নোৱাৰিম। তেওঁৰ কথা শুনি আন এজন ডেকা বন্ধুৱে ক'লে, এওঁক এনেকৈ ঘূৰাই পঠোৱাটো উচিত নহ'ব সখী। আমি একেলগে ডাঙৰ দীঘল হৈছোঁ। আমি যি অৰ্জন কৰিম তাৰ সামান্য অংশ এওঁকো দিম। বন্ধু হিচাপে এয়া জানো আমাৰ কৰ্তব্য নহয়? বুদ্ধিমানজনে তেওঁলোকৰ কথা বতৰাৰ মাজত ভাগ নল'লে। এনেকৈ কথা পাতি পাতি গৈ থাকোঁতে চাৰিওজনে এখন হাবিৰ মাজ পালেগৈ। তাতে তেওঁলোকৰ ৰাতি হ'ল। হাবিখনৰ মাজৰ এজোপা বৰগছৰ তলতে তেওঁলোকে ৰাতিটো কটোৱাৰ কথা ভাবিলে। হাতত যি যি খোৱা বস্তু নিছিল সেয়া সকলোৱে মিলিজুলি ভগাই খালে আৰু শুই থাকিল। বৰগছজোপাৰ ওচৰতে এটা সৰু জলাশয় আছিল। পুৱা হ'লত চাৰিওজন বন্ধুৱে মুখ হাত ধুবৰ বাবে জলাশয়টোলৈ গ'ল। জলাশয়টোৰ পাৰতে মৰা জন্তু এটাৰ হাড় কিছুমান পৰি আছিল। বুদ্ধিমানজনে প্ৰথমে সেয়া দেখা পাই চিঞৰ মাৰি দিলে। বাকী তিনিজনো তেওঁৰ কাষ চাপি আহিল। আটাইয়ে হাড়বিলাক ভালদৰে চোৱাত বুজিব পাৰিলে যে সেয়া এটা মৰা বাঘৰ হাড়। হাড়বোৰ দেখি এজনে ক'লে, আমি দেখোন ইয়াক আমাৰ নিজ নিজ বিদ্যাৰে জীয়াই তুলিব পাৰোঁ। শাস্ত্ৰবিদ্যাত পাৰ্গত কেইজনৰ এজনে হাড়বোৰ জোৰা দিব জানিছিল, আন এজনে জোৰা দিয়া হাড়বোৰত ছাল, মাংস আৰু তেজ দিব পাৰিছিল। এজনৰ আকৌ আছিল এটা অদ্ভুত বিদ্যা, নিৰ্জীৱ দেহ এটা তেওঁ জীৱন দি জীয়াই তুলিব পাৰে। প্ৰথম দুজনে নিজৰ নিজৰ কামখিনি ভালদৰেই কৰিলে। তৃতীয়জনে যেতিয়া দেহটোত প্ৰাণ দিয়াৰ বাবে আগবাঢ়ি আহিল, বুদ্ধিমানজনে বাধা দি ক'লে, নাই নাই সখী, তুমি এই ভুল নকৰিবা। এই নিৰ্জীৱ বাঘটোক যদি জীয়াই তোলা আমাৰ বৰ বিপদ হ'ব। সি জানো ভোকাতুৰ হৈ থকা নাই? যি উঠিয়েই সন্মুখত আমাক দেখি সি জানো খাবলৈ চেষ্টা নকৰিব? তেওঁৰ কথা শুনি জীৱন দিব খোজাজনে উত্তৰ দিলে, ঠিক, তুমি সঁচাই মূৰ্খ। তোমাৰ মূৰ্খ বুদ্ধিৰ বাবে মই মোৰ বিদ্যা বিফলে যাবলৈ দিব নোৱাৰোঁ। বাঘটোক মই জীৱন দান দিমেই। বুদ্ধিমানজনে ক'লে, ঠিক আছে তেনেহ'লে তুমি তোমাৰ মতেই কামটো কৰা। মই এতিয়াই ইয়াৰ পৰা যাওঁ। জি উঠি বাঘটোৱে ইফালে সিফালে চালে। টোপনিৰ পৰা উঠা মানুহৰ দৰে গা মূৰ ভাঙিলে। পিছ মুহূৰ্ততে ক্ষুধাৰ্ত বাঘ এটিৰ দৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিলে। হাও হাও হাও। সন্মুখতে ডেকাকেইজনক দেখি বাঘটোৰ চকু দুটা তকৈ জ্বলি উঠিল। ডেকাকেইজনেও ভয়ত বিতত হৈ প্ৰাণৰ ৰক্ষাৰ বাবে তৰা নৰা ছিঙি দৌৰিবলৈ ধৰিলে। আগে আগে ডেকা তিনিজন, পিছে পিছে বাঘটো। কিছুবেলিৰ পিছত বাঘটো আৰু ডেকা তিনিজন হাবিৰ মাজত হেৰাই গ'ল। বুদ্ধিমান ডেকাজনো দুখ মনে ঘৰ পালেগৈ। পিছে ডেকা তিনিজনৰ কি গতি হ'ল আজিলৈকে কোনেও নাজানিলে।